এভৰিৱান কি খবৰ আপোনালোকৰ বৰ্তমান আপোনালোকৰ সকলোৰে ভাল আৰু মোৰ অন্য এটা ব্লগ ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ আৰু মই যাব ওলাইছোঁ ৰাতিপুৱাই নগাঁৱলৈ আৰু নগাঁৱলৈ কেলৈ যাওঁ কি কথা আপোনালোকক সকলোবোৰ কৈ আছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেতিয়াহে গম পাব বাই বাই টাটা গৈ আছোঁ নগাঁও SBI লাইফত কাম আছিলে গতিকে মাহীক লৈ পেলাই গৈ আছিলোঁ মহাই SBI লাইফ এটা কৰিছিলে গতিকে তাতে অলপ কাম আছিলে সেইকাৰণে মাহীক আৰু আহি পেলাই বৰ্তমান আমি SBI লাইফত পালোহি আৰু ইহঁতে কামবিলাক কৰি আছে আৰু মই আৰু বেটাই মিলি পেলাই কিবা এটা খাই আছোঁ বেটাক তললৈ যাব লাগে আম কিনিবলৈ গতিকে মই তাক তললৈ যাব দিয়া নাই গতিকে একেলগতে নামি যাম কামখিনি হোৱাৰ পাছত সি আমনি কৰি থাকিলেও নহ'ব মই তাক অকলে পঠাবও নোৱাৰোঁ আৰু মোৰো ওপৰতল কৰি থাকিবলৈ মন যোৱা নাই সেইকাৰণে মই বহি আছোঁ আৰু ইহঁতে কামখিনি কৰা হৈ গ'লে মাহীৰ কাম হৈ যোৱাৰ লগতে আমি ওলাই দিম আৰু তেনেকৈ ৰখি আছিলে চাইনা ৰাইজ হোৱা নাই সেইকাৰণে হৈ গ'লে যাম আৰু এইবিলাক কাম বেংকৰ কাম বহুত বেয়া কাম গতিকে আৰু তেনেকৈ কৰি আমি ওলাই দিলোঁ আহি জখলাবনা মাহীহঁতৰ ঘৰত ভাত খাম যিহেতু বনাই মেলি থৈছে আৰু গতিকে যোনো মাহী আছে যে বনাই থৈছে গতিকে আমি ভাত চাত খাই মেলি লৈ ঘৰৰ পৰা ওলাই দিছোঁ ওলাই মেলি লৈ পেলাই আমাৰ আগে গৈ আছে এখন বলবমৰ গাড়ী যদি এতিয়াতো বলবমৰ ছিজন হয় গতিকে গাড়ীখন গৈ আছে মানুহবিলাক কিমান ভাগৰি গৈছে ন কিমান বহুত কষ্টকৰ খোজকাঢ়ি যায় গাড়ীত যায় তেনেকৈ কৰি আমি আহিলোঁ বাগমাৰী পালোহি বাগমাৰীত আহি পেলাই আমি মাছ নাই লোৱা দেই ৰাইজ মাছ ল'বৰ কাৰণে অহৰহ গাড়ী ৰাখিছে ইয়াত তোৰা মাছৰ কেজি 700 টকা গতিকে আৰু ৰাখিব এতিয়া মই স্কুল থ'বলৈ গৈ আছোঁ এয়া মোৰ বেটা গুড মৰ্ণিং কৈ দিয়া কৈ দিয়া তুমি ক'লৈ গৈ আছা স্কুলৰ পৰা আহি পেলাই সি আম খাব যে এতিয়া আপোনালোকক কৈ দিছে দেই মই আম কাটি দিম তাক খাব আৰু এতিয়া আমি স্কুল পাবলৈ হৈছে মই তাক স্কুলত ক'ব লাগিব আৰু বেটাহঁতৰ স্কুলত আছিলে ছায়েন্স এডুকেশ্যন গতিকে গৰম বন্ধৰ ছামাৰ ভেকেশ্যনত সিহঁতক বনাবলৈ দিছিলে আৰু সকলো ল'ৰা ছোৱালীবিলাকে এনেকৈ লৈ আহিছে দেখিয়ে ভাল লাগে আৰু আপোনালোকক তাৰে অকণমান দৃশ্য দেখুৱাই দিছোঁ চাবলৈ নাপাহৰিব দেই চাই থাকিব সম্পূৰ্ণকৈ ভিডিঅ'টো লাষ্টলৈকে